হে গাইজ মই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ এটা বিউটি টিপছ। সেইটো হ'ল যে গ্ল'য়িং স্কিন ঘৰতে কেনেকৈ পাব পাৰি অতি কম সময়ত। আজি মই আপোনালোকৰ কাৰণে এটা ফেচ পেক লৈ আনিছোঁ, মাত্ৰ দুটা বস্তু। সেই দুটা হ'ল এটা ক্ৰীম, যিটো মই ডেইলি ব্যৱহাৰ কৰোঁ। আপোনালোকে যিকোনো ক্ৰীম ল'ব পাৰে, যিটো ক্ৰীম আপোনালোকে ব্যৱহাৰ কৰে, যিটো ক্ৰীম আপোনাৰ স্কিনত শ্বুট কৰে। আৰু দ্বিতীয়টো হ'ল বেকিং পাউডাৰ। আপোনালোকৰ ঘৰত যদি বেকিং ছ'ডা আছে সেইটো ল'ব পাৰিব। মোৰ তাত বৰ্তমান বেকিং ছ'ডা নাই কাৰণে মই বেকিং পাউডাৰ ইউজ কৰিছোঁ। আৰু যদি আপোনালোকৰ ঘৰত বেকিং ছ'ডা নাই তেতিয়াহ'লে বেকিং পাউডাৰ ইউজ কৰিব। এই দুটা বস্তুৱে মই মিক্স কৰি পেলাই ফেচ পেক এটা বনাইছোঁ, বলক দেখাওঁ। এইটো ৱাও স্কিন চায়েন্সৰ ক্ৰীম হয়। এইটো বহুতে ভাল হয়। ইয়াতে না পেৰাবিন আছে, না ইয়াতে মিনাৰেল অইল মিক্স আছে। এয়া চাওক, আপোনালোকে ইউজ কৰিব পাৰিব, অল স্কিন টাইপৰ হয়। আৰু এয়া বেকিং পাউডাৰ ব্লেচিং এজেণ্ট আছে, যাৰ কাৰণে আমাৰ স্কিনটো গ্ল' কৰে। আৰু মই ইয়াতে মইশ্চাৰাইজাৰ ক্ৰীম 1 চামুচ লৈছোঁ। এয়া চাওক, আপুনি যি স্কিনত যি ক্ৰীম লগায় সেইটোৱে ইউজ কৰিব পাৰিব। আৰু ইয়াতে বেকিং পাউডাৰ দিম আধা চামুচ, বেছিকৈ নিদিব, আধা চামুচ দিব। এয়া চাওক, দি পেলাই এই দুয়োটা মই মিশ্ৰণখিনি ভালদৰে মিক্স কৰি ল'ম, যেতিয়ালৈকে মিক্স হৈ নাযায় দুয়োটা। এয়া চাওক, দেখিব পাইছে। এতিয়া মই আপোনাক লগাই দেখাম। এয়া চাওক, মই আঙুলিৰে গোটেই মুখতে লগাই লৈছোঁ এনেদৰে। দেখিব পাইছে মই লগোৱা শেষ হৈ গৈছে। এয়া চাওক, এতিয়া মই এইখিনি 2 মিনিটমান লাহে লাহে মোৰ মুখখন মাছাজ কৰিম। অকল 2 মিনিট, তাতকৈ বেছি নকৰিব। পাৰিলে 1 মিনিটে কৰিব পাৰিব, কাৰণ বেকিং পাউডাৰ হওক বা বেকিং ছ'ডা আমাৰ স্কিনত অলপমান ব্লিচ যিহেতু আছে তাত অলপমান ধৰে, আৰু সেইকাৰণে তাতকৈ বেছি নকৰিব। 2 মিনিটমান লাহে লাহে এনেকৈ চাৰ্কুলাৰ মোশ্যনেৰে মাছাজ কৰিব। এয়া চাওক, আপুনি দেখিব পাইছে। তাৰপিছত মই এতিয়া ঠাণ্ডা পানী দি মুখখন ধুই ল'ম। অকল ঠাণ্ডা পানী দি মুখ ধুব, গৰম পানী দি মুখ নুধুব। এয়া চাওক, এতিয়া মই মুখখন ধুইছোঁ। আপোনালোকে মই মুখখন ধুই শ্বুট কৰিছোঁ। তাৰপিছত মই টাৱেলেৰে এনেকৈ লাহে লাহে মুখখন ধুই ল'ম। তাৰপিছত লাষ্ট ষ্টেপটো হ'ল মইশ্চাৰাইজাৰ লগোৱা। মই নিভিয়া ক্ৰীমটো লগাওঁ, আপোনালোকে যিকোনো ক্ৰীমে লগাব পাৰিব। এয়া চাওক, তাৰপিছত লাহে লাহে এনেকৈ ডট ডট কৰি লৈছোঁ। লৈ পেলাই মই মুখখন গোটেইখিনি ঠাইত মইশ্চাৰাইজাৰটো লগাই লৈছোঁ। এয়া চাওক, মোৰ মুখখন কিবা এটা গ্ল' কৰিছে ন। চ' হে গাইজ, আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে যদি কিবা উপযোগী বুলি লাগিছে তেতিয়াহ'লে মোৰ আজিৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট নকৰাকৈ নাথাকিব। আৰু যদি মোৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'টো আজি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাই বাই।